নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ নামৰ পাঠটিৰ পৰা অৰ্থনীতিৰ পৰিসৰ, অৰ্থনীতিৰ প্ৰয়োজনীয়তা, অৰ্থনীতি কাক বোলে এইখিনি বিষয়ে আলোচনা কৰিম। অৰ্থনীতিৰ মৌলিক সংজ্ঞা। অৰ্থনীতিৰ আৰম্ভ এজন ব্যক্তিৰ পৰা, অৰ্থাৎ এজন ব্যক্তিয়ে তেওঁ নিজকে আৰ্থিক ব্যৱস্থাত নিজকে কেনেদৰে নিয়োজিত কৰিছে সেই সমগ্ৰ ব্যৱস্থাটো অৰ্থনীতিৰ বিষয়বস্তু হিচাপে গণ্য কৰা হয়। অৰ্থাৎ এজন ব্যক্তিয়ে তেওঁ টকা পইচাৰ মাধ্যমেৰে সমাজখনৰ লগত কেনেদৰে জড়িত হৈছে, খৰচ অৰ্থাৎ ব্যয়, আয় ক'ৰ পৰা আহৰণ কৰিছে, এই সকলোখিনি অৰ্থনীতিৰ অন্তৰ্গত। তেনেকৈ এজন ব্যক্তিৰ পৰা এটা পৰিয়ালৰ পৰা এখন গাঁও, এখন গাঁৱৰ পৰা এখন চহৰ, এখন চহৰৰ পৰা এখন ৰাজ্য, এখন ৰাজ্যৰ পৰা এখন দেশ, এখন দেশৰ পৰা এখন পৃথিৱীৰ অৰ্থনীতি মানে অধ্যয়ন কৰা হয়। এতিয়া অৰ্থবিজ্ঞান শব্দটো গ্ৰীক শব্দ অকিঅ'নামাৰ পৰা আহিছে, অৰ্থাৎ দুটা শব্দৰ সংমিশ্ৰণ অকিঅছ, যাৰ অৰ্থ হ'ল পৰিয়াল, আৰু নমছৰ অৰ্থ হ'ল নিয়ম। অৰ্থাৎ অৰ্থবিজ্ঞান মানে হ'ল পৰিয়ালৰ নীতি নিয়ম। এতিয়া অৰ্থবিজ্ঞান বুলিলে আমি কি বুজো বুলি ক'লে যে পৰিয়ালৰ নীতি নিয়ম। অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা। ভাৰত এখন গণতান্ত্ৰিক ৰাজ্য, সেইবাবে দেশৰ প্ৰতিজন নাগৰিকে চৰকাৰে আহৰণ কৰা ৰাজহ, ব্যয় কৰা নীতি নিয়মসমূহ ৰাজহ উচিত কাৰ্যত ব্যৱহাৰ হৈছে নে নাই সেই সকলোখিনি জানিব পাৰে। কাৰণ তেওঁলোকে কিছুমান আমাৰ পৰা যোনটো ৰাজহ সংগ্ৰহ কৰে সেইটো উচিত কামত খৰচ হৈছে নে নাই সেইখিনি আমাৰ দায়িত্ব, আমি চাব লাগে। দৰিদ্ৰতাৰ কাৰণ, কি কাৰণে দৰিদ্ৰতাৰ হাৰ বৃদ্ধি পাইছে বা কমিছে, কিবা উন্নতিৰ ক্ষেত্ৰত কি ষ্টেপ লোৱা দৰকাৰ, মূল্য বৃদ্ধিৰ কাৰণ, কি কাৰণে পেট্ৰল ডিজেলৰ মূল্য বাঢ়িছে, কি কাৰণে এইটো বস্তুৰ মূল্য বাঢ়িছে, সেইখিনি আমি গোটেইখিনি জনাটো দৰকাৰ। আৰু আমি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত থাকোঁ, সেইটোক আমি জানিব পাৰোঁ। তোমালোকৰ পাঠৰ শেষৰ পিনে আছে যে অৰ্থনীতি শব্দটো কোন শব্দ আৰু ভাষাৰ পৰা আহিছে। ইয়াতে আছে যে অকিঅ'নামা, আৰু অকিঅছৰ অৰ্থ হ'ল পৰিয়াল আৰু নমছৰ অৰ্থ হ'ল নিয়ম। অৰ্থাৎ অৰ্থবিজ্ঞান মানে হ'ল পৰিয়ালৰ নীতি নিয়ম। অৰ্থবিদৰ সংজ্ঞা। বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে। অৰ্থনীতিবিদ বহুত আছে, তাৰ ভিতৰত এডাম স্মিথ, আলফ্ৰেড মাৰ্শ্বেল, লাইনেল ৰবিন্স, ছেমুৱেলছন আৰু নৰ্ডাৰ্ছ বিখ্যাত। আডাম স্মিথক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয়। আডাম স্মিথৰ সংজ্ঞা। 1974 চনত তেওঁৰ প্ৰকাশিত গ্ৰন্থ এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অৱ দ্য ৱেল্থ অৱ নেশ্যনত কৈছে যে অৰ্থবিজ্ঞান হ'ল সম্পদৰ বিজ্ঞান। কিন্তু এই সংজ্ঞাটো কাৰ্লাইল আৰু ৰস্কিনে যক্ষৰ বাণী বুলি সমালোচনা কৰিছে। কুৱেশ্যন আছে, আডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছে? আৰু আছে যে অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? ইয়াতে এনচাৰ আছে যে আডাম স্মিথৰ সংজ্ঞাটো। আৰু অৰ্থবিজ্ঞানৰ পিতৃৰ স্বৰূপ কোন? এইখিনিতে সোমাই আছে যে আডাম স্মিথক অৰ্থনীতিৰ পিতৃ বুলি জনা যায়। এডাম স্মিথে কোনখন গ্ৰন্থ আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? যে 1974 চনত তেওঁৰ প্ৰকাশিত গ্ৰন্থ এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অৱ দ্য ৱেল্থ নেশ্যনত অৰ্থনীতিৰ সম্পদ বিজ্ঞান নামৰ অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল। নেক্সট আহিব আলফ্ৰেড মাৰ্শ্বেলৰ সংজ্ঞা। তেওঁৰ প্ৰকাশিত গ্ৰন্থ 1890 চনৰ প্ৰিন্সিপলছ অফ ইকনমিক্সত কৈছে যে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ এটা অংশ অধ্যয়ন কৰে, যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ লগত জড়িত, অৰ্থাৎ এই সম্পদসমূহ মানৱ জাতিৰ অধ্যয়ন। মাৰ্শ্বেলৰ এই সংজ্ঞাটো এডাম স্মিথতকৈ উন্নত হয় যদিও গ্ৰহণযোগ্য নহ'ল, কাৰণ ইয়াত সমাজৰ অপাৰ্থিৱ বস্তু অন্তৰ্গত নহয়। অপাৰ্থিৱ বস্তু যেনে ডক্তৰ, শিক্ষকৰ সেৱা। পাৰ্থিৱ বস্তু আমি যিটো হাতেৰে চুব পাৰোঁ, দেখা পাওঁ, টকা পইচা জড়িত হৈ থাকে, সেইবোৰ পাৰ্থিৱ বস্তু। অৰ্থাৎ এই ডাক্তৰ আৰু শিক্ষকৰ সেৱা অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণে যে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ লগত অকল পাৰ্থিৱ বস্তুখিনি সংলগ্ন হৈ থকাৰ কাৰণেহে এই সংজ্ঞাটো গ্ৰহণযোগ্য কৰা নহ'ল। ইয়াতে কুৱেশ্যন আছে যে অৰ্থনীতিৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? যে আলফ্ৰেড মাৰ্শ্বেলে। আলফ্ৰেড মাৰ্শ্বেলৰ কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিলে?
যে প্ৰিন্স কিপলছ ইকনমিক্সত 1890 চনত তেওঁ কৈছে যে মানুহৰ যোনটো অৰ্থনীতি সেই অৰ্থনীতিটো মানে সমাজৰ লগত জড়িত হ'ব লাগে সেইটোৰ অধ্যয়ন কৰাই হ'ল অৰ্থনীতি বুলি কৈছে তেওঁ নেক্সট আহিল লাইনেল ৰবিনছে 1932 চনত তেওঁৰ প্ৰকাশিত গ্ৰন্থ এন এছে টু দ্য নেচাৰ এণ্ড ছিগনিফিকেঞ্চ অফ ইকনমিক ছায়েন্সত তেওঁৰ সংজ্ঞা আগবঢ়াইছে তেওঁৰ মতে যি বিজ্ঞানত মানুহৰ তিনিটা বিষয় যেনে অভাৱ অসীম অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত সম্পদসমূহৰ বিকল্প ব্যৱহাৰ কৰাৰ বিষয়ে অধ্যয়ন কৰা হয় তাকে অৰ্থনীতি বিজ্ঞান বুলি কোৱা হয় অৰ্থাৎ মানুহৰ অভাৱ যিকোনো বস্তুৰ অভাৱ থাকিব পাৰে অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত বুলি কৈছে যে কম পৰিমাণৰ থাকে সেই কম বস্তুখিনিকে আমি কিবা এটা বিকল্প ব্যৱহাৰ কৰি কেনেকৈ আমি অৰ্থনীতি ব্যৱস্থাটো আমি উন্নত কৰিব পাৰোঁ সেইটো তেওঁৰ মতে অৰ্থবিজ্ঞান বুলি কৈছে যে আমি কেনেকৈ সেই সীমিত সম্পদটোক আমি বেলেগ এটা কামত নিয়োজিত কৰি বেলেগ এটা বস্তু উৎপাদন কৰি আমি আৰ্থিকভাৱে সামৰ্থ্যৱান হ'ব পাৰোঁ সেইটো বস্তু অধ্যয়ন কৰাই হ'ল তেওঁৰ মতে অৰ্থনীতি বিজ্ঞান চেমুৱেলছন আৰু নটহাৰ্জৰ সংজ্ঞা তেওঁলোক দুজনৰ মতে আমাৰ যিখিনি দুষ্প্ৰাপ্য অৰ্থাৎ সীমিত সম্পদ আছে সেই সম্পদৰ যে দক্ষতাপূৰ্ণ ব্যৱহাৰৰ জৰিয়তে সমাজ গঠন কৰা ব্যৱস্থাটোৱে অৰ্থবিজ্ঞান এওঁলোক দুজনৰ মতে আকৌ হ'ল যে আমাৰ যিখিনি দুষ্প্ৰাপ্য কম প্ৰাকৃতিক সম্পদৰ কথা কওঁ খাৰুৱা তেলৰ কথা কওঁ সেই খাৰুৱা তেল আদি যোনবিলাক প্ৰাকৃতিক সম্পদ কম সংখ্যক হিচাপে পোৱা যায় সেইখিনিৰ দক্ষতাপূৰ্ণ ব্যৱহাৰ যাৰ জৰিয়তে আমাৰ বেছি মানে উন্নতি হয় সেই সম্পদসমূহৰ ব্যৱহাৰৰ জৰিয়তে আমাৰ কি হয় উন্নতি হয় সেইটোৰ অধ্যয়ন কৰাই হ'ল আমাৰ অৰ্থনীতি বিজ্ঞান তেওঁলোক দুজনৰ মতে এটা কুৱেশ্যন আছে যে লাইনেলৰ কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিলে যে দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ৰবিনছৰ অৰ্থনীতিৰ সংজ্ঞাটো লিখা অৰ্থবিজ্ঞানৰ আটাইতকৈ গ্ৰহণযোগ্য সংজ্ঞাটো কি আৰু কিয় ব্যাখ্যা কৰা ইয়াতে লাইনেল ৰবিনছৰ সংজ্ঞাটোৰ কথাই উল্লেখ কৰিব পাৰি পৰিসৰ অৰ্থবিজ্ঞানে কি দিশ সামৰি লৈ এইবোৰ আলোচনা কৰা হয় পৰিসৰৰ ভিতৰত এতিয়া অৰ্থনীতিৰ পৰিসৰ সম্পৰ্কে লিখা এইটো কুৱেশ্যন আছেই পৰিসৰৰ অন্তৰ্গত বিষয়সমূহ ভোগ কাৰ্য অভাৱ পূৰণ কৰাৰ কাৰ্যকলাপেই হ'ল ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ ভোক্তাৰ ভাৰসাম্য ইত্যাদি অন্তৰ্ভুক্ত যে অভাৱ পূৰণ কৰা সামগ্ৰীয়ে হ'ল ভোগ কাৰ্য আমি কিবা এটা বস্তু অভাৱ আছে সেই বস্তুটো যদি আমি পাওঁ সেইটো তেতিয়া আমাৰ কি হ'ব ভোগ যে এজন ভিক্ষাৰী বহি আছে তেওঁৰ কাৰণে ভাত মুঠিয়ে তেওঁৰ ভোগ হ'ব তো সেইটো হ'ল ভোগ কাৰ্য উৎপাদন উপযোগী সামগ্ৰী বা সেৱা সৃষ্টি কৰা কাৰ্য হ'ল উৎপাদন আমাৰ কৃষকে ধান উৎপাদন কৰে তো সেইটো হ'ল সেৱা কাৰ্য যে উপযোগী সামগ্ৰী সেইটো উপযোগী সামগ্ৰী ধানৰ পৰা চাউল আমি ভাত খাওঁ সেইটো উপযোগী সামগ্ৰী সেই উপযোগী সামগ্ৰীটো হ'ল উৎপাদন ধানৰ বাহিৰেও বেলেগ বহুতো বস্তু থাকিব পাৰে প্ৰাকৃতিক সম্পদ বহুত আছে সেই উৎপাদন কৰা ব্যৱস্থাটো মানে উপযোগী সামগ্ৰীৰ সৃষ্টি কৰা মাধ্যমটোৱে হ'ল উৎপাদন ভূমি শ্ৰম মূলধন সংগঠন চাৰিটা বস্তু থাকিব লাগিব এতিয়া ভূমি ধান কৰিবলৈ হ'লে ভূমি শ্ৰম কৰিব লাগিব মূলধন টকা পইচা কঠীয়া ধান এইবিলাক থাকিব লাগিব সংগঠন মানে মানুহখিনি লাগিব লাগিব সেইখিনি হ'ল উৎপাদনৰ লগত জড়িত বস্তু বিতৰণ সামগ্ৰী উৎপাদন কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগ কাৰ্য সম্ভৱ হয় বিতৰণ মানে ভগাই দিয়া ব্যৱস্থাটো অৰ্থাৎ মানুহজনে উৎপাদন কৰি পেলাই যদি জমা কৰি থয় ভঁৰালত তেতিয়া জানো কিবা লাভ হ'ব তো বিতৰণ কৰিলে যোনজন দুখীয়া মানুহৰ আছিলে তেওঁ কিনি নিলে সেইটো বিতৰণ ব্যৱস্থা হ'ল কিনি দিলে তেওঁ সেই দুবেলা দুমিঠি খাবলৈ পালে তো হ'ল সেইটো বিতৰণ মানুহৰ ভোগ কাৰ্য কেতিয়া সম্ভৱ হ'ব যেতিয়া উৎপাদন সামগ্ৰী উপভোক্তাবিলাকে পাব আৰু বিতৰণ যাতে সঠিক হয় তাৰ বাবে কিছুমান নীতি নিয়ম অনুসৰণ কৰা হয় চৰকাৰে কিছুমান নীতি নিয়ম অনুসৰণ কৰে যিটো বিতৰণৰ ক্ষেত্ৰত তেওঁলোকৰ কিছুমান স্কিম থাকে স্কিম মানে আঁচনি তো ধৰা এই লকডাউনৰ সময়তে কথা কৈছোঁ লকডাউনৰ সময়ত 3 মাহৰ কাৰণে চৰকাৰে কি দিলে 5 কেজি চাউল দালি 1 কেজিকৈ দালি দিলে সেইখিনি উপযুক্ত কামত খৰচ আছে নাই কিছুমান নীতি নিয়ম আছে নাই সেই নীতি নিয়মৰ মাজেৰে দিছে তো সেই নীতি নিয়মখিনিৰ মাজেৰে বিতৰণ কাৰ্য সম্ভৱ হয় বিনিময়
বিনিময় এটা বস্তুৰ সলনি কোনো এটা বস্তু লোৱা অৰ্থাৎ হস্তান্তৰ কৰা কাৰ্যক বস্তুৰ আদান প্ৰদান কৰা কাৰ্যক এই ছবিখনত দেখুৱাই আছে যে এটা মাছৰ সলনি মানুহটোৱে কি দিছে এটুকুৰা লাও দিছে উদাহৰণস্বৰূপে মৰিগাঁও জিলাৰ জোনবিল মেলাত এই সময়তো মানে এই ব্যৱস্থাটো দেখা পোৱা যায় এখন দেশে অন্য এখন দেশৰ লগত কৰা বিনিময়ক আন্তঃৰাষ্ট্ৰীয় বেপাৰ বাণিজ্য আৰু এখন ৰাজ্যই আন এখন ৰাজ্যৰ লগত কৰা বিনিময়ক আন্তঃদেশীয় বেপাৰ বাণিজ্য বুলি কোৱা হয় বিনিময় ব্যৱস্থাটো চাবলৈ গ'লে এটা চাইডে উপকাৰী এটা চাইডে উপকাৰী বিনিময় ব্যৱস্থাত মানুহে বস্তুটোৰ উচিত মূল্য নাপায় আৰু জোনবিল মেলাত এতিয়াও পাহাৰৰ পৰা বস্তুবিলাক মানুহে লৈ আহে ইয়াৰ পৰা ধান চাউল লৈ যায় পাহাৰৰ সেইটো চিষ্টেম এতিয়াও চলি আছে যে এখন দেশে এইখন দেশৰ লগত আমাৰ ভাৰতে USA ৰ লগত কৰিব পাৰে আমাৰ অসমে ৱেষ্ট বেংগলৰ লগত কৰিব পাৰে বেংগলৰ লগত কৰিব পাৰে সেনেকৈ আমাৰ বিনিময় প্ৰথাটো চলি থাকে যে এইটো বস্তুৰ সলনি তহঁতে এইটো বস্তু দিবি আমি এইটো বস্তু দিম কিন্তু এটা কথাত কিহৰ পৰা লোকচান হ'ব পাৰে ইয়াতে ছবিখনত চালে গম পোৱা যে এই মাছটোৰ মূল্য হ'ব পাৰে 120 টকা 30 টকা ধৰি লৈছোঁ লাও টুকুৰ মূল্য 50 টকা হ'ব পাৰে কিন্তু বিনিময় ব্যৱস্থাত কি হ'ল মানুহটোৱে 120 টকাৰ মূল্যটো এই 50 টকাৰ সলনি দি দিব লগা হ'ল কিন্তু যদি টকাৰ মাধ্যম থাকিলে হয় মানুহটোৱে মাছটো কিনোতে 120 টকা খৰচ হ'লহেঁতেন আৰু মানুহটোৰ 50 টকা খৰচ হ'লহেঁতেন কিন্তু এটা চাইডে মানুহটোৰ লোকচান হৈছে এটা চাইডে এটা মানুহৰ লাভ হৈছে চাবলৈ গ'লে মুদ্ৰা বিনিময় ব্যৱস্থাক সৰলতা প্ৰদান কৰা ব্যৱস্থাটোৱে হ'ল মুদ্ৰা এতিয়া মই সেইটোৱে কৈ আহিলোঁ যে বিনিময় ব্যৱস্থাটোক সৰলতা প্ৰদান কৰা ব্যৱস্থাটোৱে মুদ্ৰা যে আমি টকা পইচাৰ মাধ্যমেৰে কিবা এটা বস্তু কিনিলোঁ নহ'লেতো আমি কিবা বস্তু লৈ যাব লাগিলে হয় বজাৰলৈ কিবা এটা বস্তু লৈ গ'লোঁ গৈ পেলাই কিবা এটা বস্তু এইটো বস্তু তোমাক দিছোঁ এইটো বস্তু তুমি মোক দিয়া কিন্তু সেইটো চিষ্টেম উঠি যোৱাৰ কাৰণে সেইটো ব্যৱস্থা উঠি যোৱাৰ কাৰণে কি হ'ল আমি টকা পইচা দি বস্তুটো সহজভাৱে কিনিব পাৰিছোঁ এতিয়া আমাৰ ইণ্ডিয়াত ৰুপি বুলি জনা যায় পইচাটো ৰুপি আচ্ছা USA ডলাৰ ব্ৰিটেইনত পাউণ্ড জাপানত ইয়েন ৰাছিয়াত ৰুবেল আৰু চাইনাত ওৱান নেক্সট আহিল আয় জনমূৰি আয় ৰাষ্ট্ৰীয় আয় বৃদ্ধি বিতৰণ অৰ্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰা হয় আয় জনমূৰি আয় অৰ্থাৎ দেশখনে যিমানখিনি আয় অৰ্জন কৰিলে সেইটো গোটেই জনসংখ্যাখিনিতে ডিভাইড কৰি যিটো পোৱা যায় মান সেইটো হ'ল জনমূৰি আয় ৰাষ্ট্ৰীয় হ'ল যোনটো GDP অৰ্থাৎ গোটেই দেশখনৰ যোনটো আয় সেইটোৱে হ'ল ৰাষ্ট্ৰীয় আয় বৃদ্ধি ক'ত এইবছৰ বৃদ্ধি হ'ল নে কমিলে সেইখিনি ওলোৱা হয় বিতৰণ কেনেকৈ বিতৰণ হৈছে সেইখিনি আলোচনা কৰা হয় এই গোটেইখিনি ইয়াৰ লগত থাকে মানে অধ্যয়ন কৰা হয় আয়ৰ লগত ৰাজহ বিত্ত বিজ্ঞান ইয়াৰ ভিতৰত চৰকাৰ এখনৰ আয় ব্যয় ঋণৰ বিষয়ে অধ্যয়ন কৰা হয় চৰকাৰখনে কিবা আঁচনি প্ৰয়োগ কৰে বাজেট হয় বাজেটত উত্থাপন কৰে নহয় অমুক বিষয়ত অমুক টকা খৰচ কৰিলোঁ ইমানৰ পৰা ইমান বস্তু আহৰণ কৰিলোঁ এইখিনি গোটেইখিনি চৰকাৰখনে যিমান আমাৰ বিত্তমন্ত্ৰীয়ে উপস্থাপন কৰে বাজেটত তো সেইখিনি বিষয়বস্তু হ'ল ৰাজহ বিত্ত বিজ্ঞান চৰকাৰখনৰ খৰচ আৰু আহৰণখিনি আলোচনা কৰা হয় কল্যাণকামী অৰ্থনীতি হ'ল ভোগ কাৰ্য উৎপাদন আৰু বিতৰণৰ অৰ্থনীতিৰ মূল বিষয়বস্তু হ'ব নোৱাৰে ই সমাজৰ কল্যাণৰ দিশটো টনকিয়াল কৰাৰ কথা কোৱা হয় তাকে কল্যাণকামী অৰ্থনীতি বুলি কোৱা হয় যে ভোগ কাৰ্য উৎপাদন আৰু বিতৰণী মূল বিষয়বস্তু হ'ব নোৱাৰে অৰ্থনীতি ই কি কৰিব লাগিব যে সমাজখনৰ উন্নতি হৈছে নে নাই সেই দিশটো চাব লাগিব তেতিয়াহে এই ভোগ কাৰ্য আৰু উৎপাদনৰ বিতৰণৰ সফল হ'ব সেইখিনিকে কোৱা হয় কল্যাণকামী অৰ্থনীতি অৰ্থনীতিবিদ AC পিগো ভিলফ্ৰেড পেৰেট হিক্স অমৰ্ত্য সেন আদিয়ে এই অৰ্থনীতিৰ দিশটো জনপ্ৰিয় কৰি তুলিছে অৰ্থাৎ কল্যাণকামী অৰ্থনীতিৰ বিশেষ প্ৰয়োজনীয় দক্ষতা সীমিত সম্পদসমূহৰ বিকল্প তথা উপযুক্ত কাৰ্যত ব্যৱহাৰ কৰাই হৈছে দক্ষতা অৰ্থাৎ আমি সীমিত সম্পদসমূহ কেনেকৈ আমি বিকল্প তথা উপযুক্ত কাৰ্যত ব্যৱহাৰ কৰোঁ সেইটোৱে হৈছে দক্ষতা আমাৰ খাৰুৱা তেল আমি বেলেগৰ পৰা কি কৰোঁ আমদানি কৰোঁ তো আমদানি কৰিলে আমি সেইখিনি বস্তু বহুত পইচা দি পেলাই কিনিব ইৰাক ইৰাণৰ পৰা কিনিব লাগে ইণ্ডিয়াই তো কিনি অনা হয় তো এতিয়া ইথানল নামৰ যিটো আমাৰ চুগাৰৰ পৰা বনোৱা হয় বা অৰ্থাৎ কুঁহিয়াৰৰ পৰা বনোৱা হয় সেই ইথানলটো যদি আমি তাত ইউজ কৰিলে আমাৰ যদি 10%ও ইউজ কৰোঁ 10% আমি যদি ইউজ কৰোঁ তেতিয়া কি হয় 10% যদি দক্ষতা
সীমিত সম্পদসমূহৰ বিকল্প তথা উপযুক্ত কাৰ্যত ব্যৱহাৰ কৰা কাৰ্যই হৈছে দক্ষতা। আমি দক্ষতা অৰ্থাৎ খাৰুৱা তেল আমাৰ সীমিত সম্পদ। সেই সীমিত সম্পদসমূহক আমি বেছি উন্নতভাৱে ব্যৱহাৰ কৰিব পাৰোঁ। বেছিকৈ ইউজ কৰিবলৈ আমি কি কৰিব পাৰোঁ যে কুঁহিয়াৰ পৰা ইথানল বনাব পাৰোঁ। আৰু সেই ইথানল যদি 10% মিক্স কৰি দিয়া যায়, আমাৰ খাৰুৱা তেলৰ সংখ্যা মানে ইনক্ৰিজ হ'ব, মানে বাঢ়ি যাব খাৰুৱা তেলৰ পৰিমাণটো। তেতিয়া আমি বেছিকৈ ইউজ কৰিব পাৰিম। তো কুঁহিয়াৰ পৰা ইথানল ইউজ কৰিবলৈ আমাৰ ইণ্ডিয়াৰ মানুহে ইউজ কৰিব পাৰে। আমি বেলেগৰ পৰা আমদানি কৰোঁ, সেইখিনি আমি উপযুক্ত ব্যৱহাৰ কৰিব পাৰোঁ। কুঁহিয়াৰ খেতি যিহেতু আমাৰ চেনিৰ মূল্যটো বহুত চাবলৈ গ'লে ৱেষ্ট যায়, চেনিখিনি বহুত বছৰি ৱেষ্ট যোৱা বস্তুটো এতিয়া চেনি মিল বন্ধ হৈ আছে ক'বলৈ গ'লে। তো সেইখিনি আমি উপযুক্ত কামত খৰচ কৰিব পাৰোঁ। তো সেই দক্ষতাটো হ'ল সীমিত সম্পদৰ উপযুক্ত ব্যৱহাৰ। পিছতে কল্যাণকামী অৰ্থনীতি কি? অৰ্থনীতিৰ পৰিসৰ দিশটো আলোচনা কৰা। বিনিময় বুলিলে কি বুজা? দক্ষতা কি? এইকেইটা কুৱেশ্যন আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে। থেংক ইউ।